খণ্ড 10 সমাজশাস্ত্ৰৰ শ্ৰেণীত ভাস্বতীৰ এজাক ল'ৰা-ছোৱালীৰ সৈতে বন্ধুত্ব হৈ গ'ল। শ্ৰেণীৰ অধ্যাপকসকলৰ প্ৰত্যেকৰে বিশেষ ব্যক্তিত্ব। 2-4জন বেছ বন্ধুত্বভাৱাপন্ন। এই বিষয়টো ভাস্বতীৰ বাবে নতুন, কিন্তু কিতাপৰ বিষয়বোৰ ইমান মনোগ্ৰাহী যে ভাস্বতীৰ আক্ষেপ হ'ল কলেজত কিয় এই বিষয়টো পাঠ্যক্ৰম হিচাপে তাই নাপালে। দেশৰ মন্ত্ৰী, বিষয়া, শিক্ষক, শিল্পী সকলোৱে এই বিষয়টো অধ্যয়ন কৰা উচিত। অথচ অসমৰ কলেজবোৰত সমাজশাস্ত্ৰ বিষয়টো বৰ কমেইহে অন্তৰ্ভুক্ত হৈছে। নিয়মমতে ভাস্বতীয়ে এই বিষয় পঢ়িবলৈ ছিট পোৱাৰ কথাই নাছিল, কিন্তু বিভাগটোৰ মুৰব্বী দুজনমান অধ্যাপকে ভাস্বতীৰ বিষয়টো পঢ়াৰ প্ৰতি প্ৰবল ইচ্ছা দেখি সমাজশাস্ত্ৰত এটা ছিট যেনে তেনে উলিয়াই দিলে। ভাস্বতীৰ শিক্ষা বিষয়ত অনাৰ্ছ আছিল, লগতে মনোবিজ্ঞান আৰু পৰিসংখ্যাত নম্বৰ বেছ ভাল আছিল। সমাজশাস্ত্ৰ বিষয়টো পৰিসংখ্যা আৰু ছ'চিয়েল চাইক'লজী অৰ্থাৎ সামাজিক মনোবিজ্ঞান বিষয়টো আছে। গতিকে ভাস্বতীয়ে পূৰ্বতে এই বিষয় পঢ়া নাছিল যদিও ছিট পালে। নতুন কিতাপবোৰ হাতত লৈ ভাস্বতী যেন এখন অজানা ৰহস্যময় জগতত প্ৰৱেশ কৰিলে। প্লেটো, কাৰ্ল মাৰ্ক্স, মেক্স ৱেবৰ, ডাৰ্কহেই, ফ্ৰয়ড, পৃথিৱীৰ যুগ পৰিৱৰ্তনকাৰী সকলো মনীষীৰ চিন্তাৰ ফলেৰে তৈয়াৰী সমাজশাস্ত্ৰৰ পাঠ্যক্ৰম। ব্যক্তি মানসিকতাৰ পৰা সামাজিক মানসিকতাই কি কাৰণত কেতিয়া কি ৰূপ ধাৰণ কৰে তাক অংকৰ দৰে নিৰ্ভুল বিচাৰ কৰা হৈছে। ইয়াৰ লগে লগে আছে জাতি-গোষ্ঠী অধ্যয়ন। প্ৰত্যেক গোষ্ঠী জনগোষ্ঠী, জাতি উপজাতিয়ে বংশানুক্ৰমে ভিন্ন ধৰণৰ চৰিত্ৰগত বৈশিষ্ট্য কঢ়িয়ায়। যিদৰে নগাসকলৰ বৈশিষ্ট্যৰ সৈতে মণিপুৰৰ নিমিলে, মণিপুৰৰ সৈতে মিজোৰামৰ নিমিলে। আনহাতে একত্ৰিতভাৱে এটা জাতিক নগা বা মিজো বুলিলেও তেওঁলোকৰ মাজতো অসংখ্য ঠাল-ঠেঙুলি। বিভিন্ন গোষ্ঠী, এই গোষ্ঠীৰ চৰিত্ৰগত বৈশিষ্ট্যও বেলেগ। তেওঁলোকৰ মাজৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অন্তৰ্দ্বন্দ্ববোৰ অধ্যয়ন এজন সমাজ বিজ্ঞানীয়ে যি ধৰণে কৰিব পাৰে সেয়া আন কোনোৱে নোৱাৰে। ভাস্বতীৰ আচৰিত লাগিল পঢ়ি। আজি 100 বছৰৰ আগতে কোনো মনীষীয়ে দিয়া সূত্ৰসমূহ আজিও অংকৰ দৰে নিৰ্ভুল। ভাস্বতীক এদিন ছিনিয়ৰ গ্ৰুপৰ বিনোদে কৈছিল, সমাজশাস্ত্ৰৰ দৰে ইণ্টাৰেষ্টিং বিষয় কিবা আৰু আছে বুলি মই নাভাবোঁ ভাস্বতী। তুমি নতুন বিষয় বুলি ভয় নাখাবা, পঢ়ি যোৱা, জীৱনৰ সকলো সময়ত তুমি উপকৃত হ'বা। উদাহৰণস্বৰূপে বিনোদে নিজৰ অভিজ্ঞতা এটা বৰ্ণনা কৰিছিল। বিনোদহঁতৰ লখিমপুৰৰ গাঁৱৰ কাষতে আছে এখন কুমাৰ গাঁও। দুখন হিন্দু গাঁৱৰ মাজত এখন মুছলমান গাঁও। তাতে দুঘৰমান হিন্দুও থাকে। আনহাতে কুমাৰ গাঁও আৰু বিনোদহঁতৰ বামুণ-কায়স্থ কলিতাৰে ভৰা গাঁওখনৰ প্ৰায়ে কাজিয়া নুগুচে। এবাৰ মুছলমান গাঁৱত কাঁচৰ চলং এখন পেলোৱা লৈ তুমুল কাজিয়া হ'ল। স্বাভাৱিকতেই কুমাৰ গাঁও আৰু বামুণ-কায়স্থৰ গাঁওখন হিন্দু হোৱা বাবে একেলগ হ'ব লাগিছিল। সকলোৱে সেই বুলিয়ে কাজিয়া বঢ়াই গৈছিল। কিন্তু বিনোদে ডেম'গ্ৰাফিক ষ্টাডি এটা আৰম্ভ কৰিলে। সি গাঁৱৰ দুটামান লিডাৰক ঘৰলৈ যাওঁতে ক'লে যে কাজিয়া যে বাঢ়ি গৈছে তাৰ কাৰণ মুছলমান গাঁও হিন্দু গাঁও নহয়, বৰঞ্চ বিনোদহঁতৰ উচ্চ বৰ্ণৰ গাঁও আৰু পুৰণি মুছলমান গাঁওখন ভিতৰি এক হৈছে। ওপৰে ওপৰে কোনেও কথাটো ধৰিব নোৱাৰি হিন্দু-মুছলমানৰ কাজিয়া বুলি ভাবিবলৈ লৈছে। দুমাহমানৰ পিছত হেনো সেইটোৱেই প্ৰমাণিত হ'ল। বিনোদহঁতৰ গাঁৱৰ কপটীয়া মানুহ কেইজনমান মুছলমান গাঁৱৰ কপটীয়া মানুহ দুজনমানৰ সৈতে লগ লাগি গোটেই হুলস্থুলৰ সৃষ্টি কৰিলে। আগত পঞ্চায়ত ইলেকশ্যন আহি আছে।
সেইবাবেই এই ষড়যন্ত্ৰ। ভাস্বতীয়ে অবাক হৈ বিনোদক তেতিয়া সুধিছিল, তুমি বহুত দিন আগতে কেনেকৈ ক'লা যে ই হিন্দু মুছলমানৰ কাজিয়া নহয় বুলি? বিনোদে বিকৰ দৰে হাঁহি মাৰি কৈছিল, মেক্স ৱেবাবৰ এটা থিয়ৰীত পাইছিলোঁ, 2টা বা 3টা অৰ্থনৈতিকভাৱে ভাৰসাম্যহীন সামাজিক গোটৰ ধৰ্ম একে হ'লেও মিল নাথাকে। তৃতীয়টো সামাজিক গোটৰ ধৰ্ম বেলেগ হৈও যদি শিক্ষা আৰু অৰ্থনীতি আন এটা তেনে সামাজিক গোটৰ সৈতে মিলে, তেতিয়া ধৰ্ম গৌণ হৈ পৰে। মই সেই থিয়ৰী ফ'ল' কৰি অনুমান কৰিছিলোঁ, এই তুমুল কাজিয়াৰ উদ্দেশ্য বেলেগ। ইয়াত তীক্ষ্ণ কুবুদ্ধিয়ে কাম কৰিছে। কুমাৰ গাঁৱৰ বেছিভাগ মানুহ দুখীয়া আৰু শিক্ষাহীন। তেওঁলোকে স্থূল বুদ্ধিৰে কাছৰ চলং গড়িয়া গাঁৱত পেলালে, কিন্তু ইয়াকে লৈ যি সুযোগ ব্যৱহাৰ কৰি দীৰ্ঘদিনৰ মাৰপিট হিংসা ৰেখৰ সৃষ্টি হ'ল, তাত বেচেৰা কুমাৰ গাঁৱৰ সাধাৰণ মানুহে ভোগকে নাপালে। সেই কুবুদ্ধিৰ অন্তঃপ্ৰবাহ ঘটাবলৈ শিক্ষিত অভিজ্ঞ লোক লাগিব, যিখিনি মানুহৰ কুমাৰ গাঁওখনত অভাৱ। সমাজশাস্ত্ৰত তুমি বিভিন্ন গোষ্ঠীৰ কাজিয়াৰ বিষয়েও পঢ়িব লাগিব ভাস্বতী। কাজিয়াক সমাজশাস্ত্ৰত কালচাৰ অৰ্থাৎ সংস্কৃতিৰ মাজত অন্তৰ্ভুক্ত কৰা হৈছে। সমাজশাস্ত্ৰত নৃত্য গীত অভিনয় নাম প্ৰসংগ পূজা পাতল এইবোৰকে কেৱল সংস্কৃতি বুলি ধৰা নহয়। সংস্কৃতিৰ বিশাল পৰিধিত প্ৰত্যেক গোষ্ঠীৰ কথা কোৱাৰ পৰা থকা খোৱা সকলোকে অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ মাজত টেম্পাৰমেণ্টৰ কথাও আহে। তুমি চাবাচোন ভাস্বতী, কিছুমান গোষ্ঠীৰ মানুহক অলপ খং উঠাই দিলে চিঞৰি চিঞৰি হাত ভৰি জোকাৰি কাজিয়া কৰে। কিছুমান গোষ্ঠীৰ মানুহে অশ্লীল বাক্য অহৰ্নিশে বৰষে। কিছুমানে আকৌ বিশেষ মুখেৰে একো নামাতে, বুদ্ধিৰে সংযমেৰে কাজিয়া কৰে। ইট ইজ আ পাৰ্ট অফ আৱাৰ ষ্টাডি, ভেৰি ইণ্টাৰেষ্টিং। বিনোদে এনেদৰে কথাবোৰ কৈ ভাস্বতীৰ সমাজশাস্ত্ৰৰ প্ৰতি থকা উৎসাহ দুগুণে বঢ়াই তুলিছিল আৰম্ভণিৰ পৰাই। ভাস্বতীয়ে নিজেও উপলব্ধি কৰিছে এতিয়া, সমাজশাস্ত্ৰক প্ৰকৃততে 2 বছৰ বা 4 বছৰ পাঠ্যক্ৰমত আবদ্ধ কৰাটো যেনেকৈ ভুৰুকাত হাতী ভৰোৱাৰ দৰে, ঠিক তেনেকৈ সমাজশাস্ত্ৰ পঢ়ি শতকৰা 60 নম্বৰ পাই সমাজ বিজ্ঞানী হলো বুলি ভবাটোও মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে কথা। মানুহৰ বিচিত্ৰ অনুভূতি, বিচিত্ৰ সমাজ অভিজ্ঞতা, অপৰাধ প্ৰৱণতা, নগৰীয়া সভ্যতাৰ মনোবিজ্ঞান, আনকি আধুনিক উদ্যোগ প্ৰযুক্তিসমূহৰ বিশাল ক্ষেত্ৰবোৰৰ কৰ্মচাৰী বাসিন্দাৰ অন্তৰ্কল, প্ৰতিযোগিতা আৰু ট্ৰেড ইউনিয়নৰ মনোবিজ্ঞানসমূহো এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। ভাস্বতীৰ ধাৰণাই নাছিল ইয়াৰ গভীৰতা। শ্ৰেণীকক্ষত যিদিনা সুশান্ত বৰদলৈ ছাৰে কৈ গৈছিল প্ৰাঞ্জল ভংগীমাৰে, সমাজশাস্ত্ৰৰ প্ৰসাৰ নোহোৱাত তোমালোকে বহুতেই মনে মনে ভয় খাই আছা আমি ক'ত চাকৰি পাম বুলি। কিন্তু মই তোমালোকক আজি শংকামুক্ত কৰি কৈছোঁ, পৃথিৱীৰ যিকোনো প্ৰান্তৰ যিকোনো বিভাগতে তুমি কাম কৰা, আনতকৈ তোমালোকে অধিক ভাল ফল দেখুৱাবা। সেইদিনাৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মনলৈ দুগুণ সাহ আহিছিল। ভাস্বতীৰো মনটো ভাল লাগিছিল। ভাস্বতীৰ দেউতাকে প্ৰায়ে এষাৰ কথা কৈছিল, শিক্ষিত হ'ব পাৰি 3 প্ৰকাৰে। এবিধে চমৎকাৰ ফলাফল কৰি ভাল কেৰিয়াৰ গঢ়াৰ বাবে পঢ়ে, এবিধে জ্ঞান অৰ্জনৰ বাবে পঢ়ে, আনবিধে প্ৰজ্ঞাৰ সাধনা কৰে। ভাস্বতীয়ে সুধিছিল দেউতাকক, দেউতা, তুমি মই কি কৰাটো বিচাৰা? দেউতাকে বহু পৰ মনে মনে থাকি কৈছিল, প্ৰজ্ঞাৰ সাধনা সবাতো বৰ কষ্টকৰ। সেই প্ৰথমটো অৰ্থাৎ চমৎকাৰ ফলাফল কৰি তুমি নিজৰ ভৰিত ভালদৰে থিয় হোৱাটো মই বিচাৰিম। এয়া যুগ ধৰ্ম। তোমাক সময়ৰ চাহিদাৰ পৰা ফালৰি কাটিবলৈ কেনেকৈ উপদেশ দিমনো? ই সহজ উপায়। প্ৰজ্ঞাৰ অধিকাৰী হ'বলৈ যি মনৰ বিশালতাৰ প্ৰয়োজন, জ্ঞানৰ উপলব্ধিৰ দৰকাৰ, তাৰ বাবে জীৱনৰ চাকৈ নয়া
সংঘাতৰো দৰকাৰ, অভিজ্ঞতাৰ দৰকাৰ। গতিকে তুমি এতিয়া ছাত্ৰী, ছাত্ৰানাং অধ্যয়নং তপ। সকলো কথা বাদ দি কেৱল পঢ়া। ক্লাছৰুমত সুশান্ত বৰদলৈৰ কথা শুনি ভাস্বতীৰ এনে ভাৱ হ'ল যেন তেওঁ অধ্যয়নতকৈও প্ৰজ্ঞাৰ কথাই বেছিকৈ ক'লে। ভাস্বতীৰ মনটো মুকলি হৈ পৰিল হঠাৎ। তাই যেন এটা ৰহস্যৰ বাকচ খোলাৰ চাবিপাত হাতত পাই গ'ল। ভাস্বতীয়ে বুজি উঠিল, জীৱনৰ বৃহৎ বাকচৰ মাজত থকা অসংখ্য বহু বাকচৰ মাত্ৰ এটা বাকচ হৈছে স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমবোৰে জীৱন নামৰ বৃহৎ বেৰাটোৰ ভিতৰৰ অসংখ্য তলাবন্ধ বাকচবোৰ খোলাৰ উপায় দেখুৱাই কিঞ্চিত সহায় কৰে, কিন্তু পূৰ্ণ সহায় পাব পাৰি প্ৰজ্ঞাৰ দ্বাৰাহে। বৰদলৈ ছাৰৰ কথাত এই ইংগিতেই আছিল। ভাস্বতীৰ নতুন ক্লাছ কৰি ভাল লাগিবলৈ ধৰিলে। শৰ্মা ছাৰ, বৰঠাকুৰ ছাৰ, গগৈ ছাৰ, বৰবৰা ছাৰ প্ৰায় সকলো শিক্ষকৰ সৈতে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইও এটা বৈশিষ্ট্য। খুব সহজেই এটা ঘৰুৱা ভাৱ শিক্ষক ছাত্ৰ-ছাত্ৰীৰ মাজত স্থাপন হৈ যায়। হোষ্টেলৰ আড্ডাত বিভিন্ন ডিপাৰ্টমেণ্টবোৰৰ ছাত্ৰীয়ে শিক্ষকৰ কথা যেতিয়া কয়, তেতিয়া ভাবেই নহয় যে এই ছাত্ৰ-ছাত্ৰীবোৰৰ সৈতে শিক্ষকসকলৰ চিনাকি হোৱা বেছি দিন হোৱা নাই। আজিলৈ ইমানেই। ধন্যবাদ।